ৰাইজ আপোনালোকলৈ মোৰ এটি কাতৰ অনুৰোধ আহক গছপুলি ৰোপণ কৰোঁ কিন্তু কিয় আৰু কাৰ এই অনুৰোধ চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন প্ৰকৃতিৰ পৰিৱৰ্তন দেখি ৮৫ বছৰীয়া আইতা হঠাৎ আৱেগিক হৈ পৰিল বন মহোৎসৱ চলি থকা অৱস্থাত আইতাই জনতাক আহ্বান জনালে ৰাইজ আহক গছপুলি ৰোপণ কৰোঁ আইতাই জন্মৰ পৰা দেখি অহা পৃথিৱীখনত বৰ্তমান হেনো গছ তেনেই কমি গৈছে চকুত চকু পানী নিগৰিছে আইতাৰ বেদনাদায়ক সময় প্ৰকৃতি ধ্বংসলীলা সহ্য হোৱা নাই আইতাৰ সেইবাবে ভালুকমাৰীৰ কমলেশ্বৰী হাজৰিকাই অশ্ৰুসিক্ত নয়নেৰে কাতৰ অনুৰোধ কৰি প্ৰকৃতি প্ৰেমৰ উদাহৰণ দাঙি ধৰি ক'লে ৰাইজ আহক গছপুলি ৰোপণ কৰোঁ ৰাইজ প্ৰকৃতি ধ্বংস হ'ল দুখে লাগে এতিয়া আপোনালোকে গছপুলি ৰুৱক ডাঙৰ গছ ৰুৱক গছ নাইকিয়াৰ পৰা এই ধ্বংস হৈছে আৰু তাকে বুজা নাই আপোনালোকে অকণমান দয়া কৰি গছ ৰুৱক